হেল্ল' বন্ধুসকল, কি খবৰ? বিহুৰ বতৰ চাগে সকলোৰে ভালে আৰু মোৰো ভালে। এতিয়া বিহুৰ বতৰ বুলি ক'লে আৰু কি ক'ম, বিহু মানে বিহু বিহু চাৰিওফালে মাত্ৰ কেৱল বিহু। আৰু যোৱাকালি আমাৰ ইয়াতে ওচৰতে আছিলে এখন বিহু, তালৈকে গ'লোঁ, গৈ তাতে ভালে লাগিলে। কিন্তু বিহু মানে ইমান তেনেকৈ নাই, মুকলি বিহু ছিষ্টেমত আছিল, মুকলি বিহু বুলি ক'ব পাৰে। তাতে মঞ্চ চঞ্চ একো নাই, ডাইৰেক্ট ধুনীয়া এনেকুৱা খোলা ফিল্ডত, খেলপথাৰ ধুনীয়া, স্কুলৰ ফিল্ডত তালৈকে গ'লোঁ। আৰু বিহু 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 মানে কি ক'ম আৰু, তাতে আৰু দুবছৰমানত কৰোণাৰ পিছত এয়া বিহু ক'বলৈ ভাষা নাই, ইমান ফূৰ্তি। চ' গ'লোঁ, গৈ এটামান বাজিল আৰু তালৈকে গৈ কেইটামান ভিডিঅ' কৰিলোঁ, কিন্তু কম বেছি নহয়, এনে কপিৰাইট লাগিবতো আধুনিক নৃত্য এইবিলাক। চ' কমকৈ ৰেকৰ্ড কৰিলোঁ। আৰু আজি আছিল সাত বিহু উপলক্ষে আমাৰ ইয়াতে কিছুমান, আমাৰ ইয়াত বুলি নহয় বহুত ঠাইতে হয়, কিন্তু আমাৰ ওচৰতে ইমান দূৰ নহয়, তাতে সৰু উৎসৱ হয় তাতো। আৰু হ'লে তাতে হাতী দৌৰা খেল দিয়ে, তালৈকে যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল। লগৰ কেইজনে চব শেষ কৰি দিলে, সিহঁতে নগ'ল আৰু মই কেনেকৈ ইফালে বাইকে চলাম নে ভিডিঅ' কৰিম। চ' তেনেকৈ যোৱা নহ'ল, আৰু নগ'লে কি কৰিম, উপায় নাই। যোৱাকালি ভিডিঅ'খিনিকে আপোনালোকক অলপ চাই লওক আপোনালোকে, এয়া লোকেল ডান্স। বিহু বুলি ক'লে এই একদম বিহু চাই থাকক। মোৰ ভাগৰ লাগি গ'ল, একদম তামান জোৰ চিটিয়া চাব লাগে বিহু। মোৰ বাইকখন ধৰিছে ইফালে।
বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াৰ পিছত ধামাকা জুই ব্লগ আহি আছে আপোনালোকে দেখিবলৈ